মোৰ ওচৰত বহি আছে মৰ্মিতাকো মই অনুৰোধ জনাইছোঁ তাইও যেন ষ্টেজত আহে A big round of applause for Mormita also. কামৰ কথাও কৈ দিওঁ চিনেমা আমাৰ কেইবাখনো আহি আছে আমাৰ নেক্সট বিগ ৰিলিজ হ'ব পথ উপপথ সেইখন ৰিলিজ আমি মে মাহৰ ভিতৰত আমি কৰিম আপোনালোকক সবকে অনুৰোধ জনাইছোঁ আপোনালোকে যেন চিনেমাটো চাই পথ উপপথ চাবলৈ ওলাই আহিব ডক্টৰ বেজবৰুৱা যি ধৰণে সঁহাৰি দিছিলে স্বৰ্গৰত যি ধৰণে সঁহাৰি দিছিলে একে সঁহাৰি যেন আমি পথ উপপথতো পাওঁ এতিয়া মই জুবিনক দুই এষাৰ ক'বলৈ অনুৰোধ জনাম মৰ্মিতাৰ লগত দুই লাইন গান গালেও বেয়া নাপাওঁ আমি তাই মাজতে এদিন ষ্টুডিঅ'ত মোক লগ কৰিছিলে আহি আৰু কোনোবা কিবা কিবি কৈ আছে তাইৰ বিষয়ে গতিকে এইবোৰ পাতা নিদিলে হ'ল গান গাই থাকিলে হ'ল কথাটো হ'ল সেইটো চ' এতিয়া মই বেংগলত গান গাওঁ মই বম্বেত গান গাওঁ ইয়াতো গাওঁ গতিকে আৰ্টিষ্টৰ কোনো ডেফিনিট লোকেশ্যন নাথাকে আচলতে গতিকে আৰ্টিষ্টে সকলো জেগাত কাম কৰিব পাৰে সকলো জেগাত এক্টিং কৰিব পাৰে গান গাব পাৰে না ডান্স কৰিব পাৰে চ' ইটছ এ বিগ ইণ্ডাষ্ট্ৰী সকলোৱে একেলগে থাকক একেলগে কাম কৰি যাওক সেইটোৱে বিচাৰোঁ মোৰ আশীৰ্বাদ আছে থেংক ইউ আমি মৰ্মিতাকে দুই লাইন গাব দিওঁ জুবিনৰ গান জুবিনৰ সন্মুখত এইটো সম্ভৱ নহয় দাদা তুমি এখানে কি করে গাই হ্যাঁ আচ্ছা ভলিউমটো অলপ বঢ়াই দিয়ক সাউন্ড মনিটৰ সাউন্ডটো দিয়ক ভোকেল অলপ বঢ়াই দিয়ক আৰু অলপমান ৰিভাৰ্ব দিয়ক অলপ দুচকুতে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলে মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো মৰ্মিতাক মই ক'ব লাগিব যোৱাকালি জুবিনে মোক কৈছে যে জুবিনে কৈ আছে যে জুবিনৰ গান গোৱাটো সহজ কথা নহয় জুবিনৰ গানবিলাক বহুত টান গান আৰু সেই গান গাই যদি মৰ্মিতাই অসমত পপুলাৰ হৈছে তেনেহ'লে তাই she deserves it. A big round of applause for both Zubin and Mormita. সাধাৰণতে ছোৱালীয়ে মোৰ গান নাগায় মোৰ গানবিলাক ল'ৰাবিলাকে গায় মই খুব কম দেখিছোঁ মোৰ ছোৱালীয়ে মোৰ গান গোৱাটো চ' প্ৰথম তাই গাইছে চ' মোৰ বহুত বহুত শুভকামনা থাকিল অল দ্য বেষ্ট উইচেছ ফ্ৰম মাই চাইড থেংক ইউ এতিয়া একচুৱেলি মই ৰেকৰ্ডিঙো কৰা নাই আজি 2 মাহ হ'ল শ্ব' কৰা নাই সব বন্ধ কৰি দিছোঁ বিকজ আই এম বিজি উইথ মাই নিউ ফিল্ম ৰৈ বিনালে মোৰ ষ্টৰি ডিজাইন কনচেপ্ট ৰাজেশে ডিৰেকশ্যন কৰিছে আৰু মই এটা বেলেগ কেৰেক্টাৰত সোমাই আছোঁ নাও আই এম ব্লাইণ্ড লাইক ফৰ লাষ্ট 2 months আৰু চিনেমা শেষ নোহোৱালৈকে ব্লাইণ্ড হৈ থাকিম এতিয়াও সেইটোতে আছোঁ গতিকে তাৰ কিবাটো গান আছে এখন মিউজিকেল অসমৰ প্ৰথম মিউজিকেল একদম কমপ্লিটলি মিউজিকেল চিনেমা হ'ব কাৰণ একেবাৰে মিউজিকেল চিনেমা কোনো কৰা নাই আজিলৈকে অসমত চ' আমি কৰিছোঁ সকলোৱে চাব ধুনীয়া গান আছে আমি এতিয়া শ্বুট কৰিবলৈ শ্ৰীলংকা গৈ আছোঁ 12 তাৰিখে চ' যেতিয়া ঘূৰি আহোঁ তেতিয়া শুনিব লাভ ইউ Thank you Zubin thank you Mormita